প্লিজ মোক আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিবলৈ বাধ্য নকৰাবা। বৰ কষ্ট জানা প্ৰেমত, বৰ কষ্ট। কিছুমান বুকু বিষাই যোৱাৰ চিন্তাই টোপনি হেৰুৱাই। ভালদৰে খাব শুব নোৱাৰা চিন্তাই প্ৰেম নেকি হা? যদি সেয়াই প্ৰেম, আকৌ অনুৰোধ কৰিছোঁ, প্লিজ প্লিজ মোক আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিবলৈ বাধ্য নকৰাবা অ'। সমাজখনো বৰ ইণ্টাৰেষ্টিং। যৌতুক প্ৰথা ঠিকেই বন্ধ কৰিলে, কিন্তু আকৌ নতুনকৈ যৌতুক প্ৰথা আৰম্ভ কৰিলে। ধৰিব পৰা নাই নহয় জানো? এই যে ধৰা চাকৰিয়াল নহ'লে ছোৱালী নিদিয়ে, ই জানো যৌতুকতকৈ কম? মনত বহুত প্ৰশ্ন উঠে, মনটো বিদ্ৰোহী হৈ উঠে। পিছে কৈ লাভ নাই, টোপনি আমাৰে হৰে। সেইকাৰণে আকৌ কৈছোঁ, অনুৰোধ কৰিছোঁ, প্লিজ প্লিজ আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিবলৈ বাধ্য নকৰাবা অ'। হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্ষা বৰা। আপোনালোক সকলোৰে পৰিচিত গীত মিউজিক প্ৰডাকশ্যনৰ সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে। গীত মিউজিক প্ৰডাকশ্যন ফেচবুক পেজ আৰু নতুনকৈ লঞ্চ কৰা হৈছে ইউটিউব চেনেল। আপোনালোকে গীতৰ ভাল ভাল আপডেটছবোৰ পাবলৈ হ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ। নমস্কাৰ, মই দিগন্ত ভাৰতীয়ে কৈছোঁ। এটি ভাল খবৰটো হ'ল এনেকুৱা যে অসমীয়া গীতৰ, ভাল গীতৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অহৰহভাৱে লাগি আছে, নিৰৱচ্ছিন্নভাৱে লাগি আছে গীত মিউজিক প্ৰডাকশ্যনে। গীত মিউজিক প্ৰডাকশ্যনত আটাই এভুমুকি মাৰক আৰু চাওক, ভাল ভাল গীত আছে, ভাল ভাল গীত শুনক। আটাই লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। গীত মিউজিক প্ৰডাকশ্যন।